আজি বহুত কষ্টৰ মূৰত আমাৰ দোকানখনৰ কাৰণে প্ৰথমটো খুঁটা পুতা হ'ল। নমস্কাৰ, মোৰ জীৱনৰ এটি আননউন পৃষ্ঠালৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টো অলপ বেলেগতকৈ সুকীয়া, কাৰণ দেউতাই আমাক বৰ কষ্টৰে পোহপাল দি আমাক ডাঙৰ দীঘল কৰিছে। আজি আমাৰ এই দোকানখন আমি আৰম্ভ কৰিছো। দোকানখনত মেইনলি ফাষ্টফুড ৰাখিম বুলি ভাবিছো। আপোনালোকে ধুনীয়া চাই নাম এটা সাজেষ্ট কৰিবচোন। আশা কৰোঁ আপোনালোকে সহায় সহযোগিতা কৰিব, আশীৰ্বাদ দি যাব, কামটো আমি আগবঢ়াই লৈ গৈ থাকিম। সকলোবোৰ কাম কৰি হৈ লৈ মই বজাৰলৈ গ'লো। বজাৰৰ পৰা মই ল'বলৈ আছে এটা পাঞ্জাবী কুৰ্তা। অহা শনিবাৰ আৰু দেওবাৰে মই উপস্থিত থাকিম জ্যোতি বিষ্ণু ক্ষেত্ৰত, য'ত শংকৰদেৱৰ বাৰ্ষিক অধিৱেশন উদযাপন কৰা হৈ আছে। বজাৰলৈ আহিলে বুলি ক'লে মাছৰ বজাৰখন মোৰ অতিকৈ প্ৰিয়, কিন্তু সঁচা কথা ক'বলৈ গ'লে বহুতৰ প্ৰিয় নহ'বও পাৰে। বজাৰৰ পৰা আহি পাওঁ যে ভাইটিউটাই মোক লগ কৰিব আহিছে। ভাইটিকেইটা ঘৰ লখিমপুৰত, ইমান দূৰৰ পৰা মোক লগ কৰিবলৈ আহিছে। মই মৰমতে কলম এটা দিলো। তাৰ পিছত মই গ'লো আইতাহঁতৰ ঘৰলৈ। আইতাহঁতৰ ঘৰলৈ যোৱাৰ এটা কাৰণ আছে যে তাত দুগৰাকী ষ্টুডেণ্ট আছে মোৰ যোনে মেট্ৰিক দিব। তেওঁলোককো শুভেচ্ছা জনালো এক্সামৰ কাৰণে। লগতে আপোনালোকক যোনে যোনে 10ত এবাৰ পাইছে মেট্ৰিক দিবা, তেওঁলোকক মোৰ শুভেচ্ছা থাকিল, ভালদৰে এক্সাম দিবা। আইতাহঁতৰ ঘৰত খোৱা বোৱা কৰি আহিলৈ তাৰ পাছত মই সন্ধিয়া আমাৰ ঘৰলৈ এজন আলহী আহিলে। আলহীজন চিনি পাইছেনে? মোৰ এটা সময়ৰ বহুত ভাল বন্ধু। এটা সময়ৰ ভাল বন্ধু বুলি ক'লে ভুল হ'ব, এতিয়াও ভাল বন্ধু, কাৰণ আমি এটা সময়ত ক্লাছ একেলগে পঢ়িছিলো, লগতে ক্লাছ ভাঙো কৰিছিলো। এইবাৰ শংকৰদেৱৰ অধিৱেশনলৈ কোন কোন গৈছে কমেণ্ট এটা কৰিবাচোন মোক।